আজি আমি উত্তৰ অঞ্চলৰ আলুপাৰা গাঁও পঞ্চায়তলৈ আমি আহিছিলোঁ নিৰ্বাচনী প্ৰচাৰ অভিমুখে আৰু এই নিৰ্বাচনী প্ৰচাৰত আহি আমাৰ দলীয় সতীৰ্থসকলক আমি লগ কৰিলোঁ। আমাৰ লগত জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ নিতুল হাজৰিকা ডাঙৰীয়া আছে কলাবাৰী জিলা পৰিষদৰ আৰু আমাৰ অঞ্চুমা বসুমতাৰী আমাৰ অঞ্চুমা নাৰ্জাৰী আমাৰ AP মেম্বাৰ হিচাপে আজি আমাৰ লগত আছে সতীৰ্থ হিচাপে আমি কেম্পেইন কৰিছোঁ। লগতে এইখন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি আমাৰ 17গৰাকী প্ৰাৰ্থীয়ে 10টা ৱাৰ্ডত নিৰ্দলীয় হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোককো মই লগ কৰি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে সকলোৱে নিৰ্বাচনত সুফল লাভ কৰিব পাৰে। ভগৱন্তৰ ওচৰত তেওঁলোকৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আলুপাৰাত এখন সুন্দৰ পঞ্চায়তী ৰাজ ব্যৱস্থা গঢ়িবৰ কাৰণে আমি গৈ আছোঁ আৰু লগতে জিলা পৰিষদৰ জৰিয়তে এই অঞ্চলৰ বৃহত্তৰ সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ আঞ্চলিক পঞ্চায়তৰ জৰিয়তে আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা থাকে। সেই সমস্যাবিলাকক আমি সৰু সৰু সমস্যা যিবিলাক বিধায়কে সমস্যা সমাধান নকৰিলেও AP মেম্বাৰসকলে সমাধান কৰিব পাৰে। তাৰ কাৰণে ডাঙৰ ডাঙৰ সমস্যাবিলাকৰ কাৰণে বিধায়ক থাকিব, সৰু সৰু সমস্যাবিলাকৰ কাৰণে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত থাকিব। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনাৰ দলে বিজয় হ'ব বুলি আপোনাৰ কিমান শতাংশ? মই 100% কনফাৰ্ম। গহপুৰত 4টা জিলা পৰিষদত আমি 4টা জিলা পৰিষদেই জয়লাভ কৰিম। যিহেতু আমাৰ মিত্ৰজোঁট একত্ৰিত হৈছোঁ, আমি আমাৰ যি NDAৰ মিত্ৰজোঁট সেই NDAৰ মিত্ৰজোঁটত আমি একত্ৰিত হৈ আমি ইয়াত খেলিছোঁ আৰু ইতিমধ্যে আমি 28খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 7খনত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিলোঁ। ইলেকশ্যনত বিজয় হোৱাৰ পিছত আমাৰ বড়ো এলেকাসমূহৰ ৰাস্তা পদূলি কামবোৰ কেনেকৈ কৰিব? নিশ্চয় আপোনালোকে দেখা পাইছে যে আমি 16 চনত বিধায়ক হোৱাৰ পিছত এই অঞ্চললৈ আহিবৰ কাৰণে পকা ৰাস্তা নাছিলে, কিন্তু আজি আপোনালোকে এই দৈমালু কানেকশ্যন কৰিবৰ কাৰণে আমি 3টা পকী ৰাস্তাৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ আৰু লগতে আমি এই অঞ্চলৰ পৰা সোণাপুৰ কানেকশ্যনৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। ৰাজগড় কানেকশ্যনে আজি আমাৰ গহপুৰ সমষ্টিৰ পূব প্ৰান্তৰ পৰা যদি আমি পকা ৰাস্তাৰে আহি আমি অৰুণাচলৰ এয়াৰপৰ্টলৈকে যাবৰ কাৰণে আমি আজি পকী ৰাস্তাৰ আজি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। আমাৰ লক্ষ্য হৈছে ডেভেলপমেণ্ট। আমি উন্নয়নৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আগবাঢ়িছিলোঁ আৰু আলুপাৰাবাসী ৰাইজে বিগত 2টা নিৰ্বাচনত 16 চনৰ নিৰ্বাচন আৰু আমাৰ 21 চনৰ নিৰ্বাচনত মোক বিপুলভাৱে সঁহাৰি জনাইছে, য'ত মই 80%তকৈ অধিক ভোট পাবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে মই এতিয়াও আশাবাদী যে গাঁও পঞ্চায়তৰ নিৰ্বাচনতো আমাৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলক বাছি আমাৰ আলুপাৰাবাসী ৰাইজে আমাক আকৌ এক নতুন উদ্যম দিব, যাৰ জৰিয়তে ইয়াত ৰৈ যোৱা সমস্যাখিনি এতিয়ালৈকে যিমানখিনি সমস্যা কংগ্ৰেছে 70 স্বাধীনতাৰ 70 বছৰৰ পিছত সমাধান কৰিব নোৱাৰা সমস্যাবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি FRCৰ পৰা ধৰি আজি উত্তৰ অঞ্চলত গহপুৰৰ বিশেষকৈ উত্তৰ অঞ্চলত আৰু বড়ো চুক্তিৰ যিটো আধাৰ আছিল BTRৰ কথা যিটো আছিল সেইটো আজি সমাপন কৰিবৰ কাৰণে আজি গৈছে আৰু আমি মুকলিভাৱে আমাৰ ইয়াৰ পৰা BTRবাসী ৰাইজৰ যিখিনি যাব বিচাৰিছে তেখেতলোকক আমি BTRত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ব্যৱস্থা এয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰাৰ পিছত আজি বড়ো জনগোষ্ঠীয় ৰাইজৰ সকলোবিলাক সমস্যাৰ লগত আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন একত্ৰিত হৈছে আৰু সেইকাৰণে মোৰ দৃঢ় বিশ্বাস আছে যে আমাৰ উত্তৰ অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব। আমি এনে অসমীয়া জেগাবিলাকত গ'লে বহুতো ভাল পকী ৰাস্তা দেখি পাওঁ, কিন্তু আমাৰ দৈমালু অঞ্চলৰ বড়ো ৰাইজৰ মাজত বহুতো পকা ৰাস্তা কম দেখি পাইছোঁ, বেছি কাম কৰা ইয়াৰ বিষয়ে কি ক'ব? শুনক, 16 চনৰ আগত আপোনাকে মই সুধিছোঁ, যদি আপুনি আলুপাৰাৰ বাসিন্দাৰ হয় তে কেইটা পকা ৰাস্তা আছিল? আজি চেংমৰা বজাৰৰ পৰা 12 কিলোমিটাৰ 5.5 মুখ্যমন্ত্ৰী উন্নত পকীপথ যোজনাৰ ৰাস্তা আমি 2টা ফেজত কৰি কমপ্লিট কৰিলোঁ। এই সন্মুখেদি যোৱা ৰাস্তাটো আমি ৰাজগড় ৰাস্তা ককিলা চেণ্টাৰলৈকে আমাৰ পকা হ'ল। এইখিনি 16 চনৰ আগততো হোৱা নাছিল। দ্বিতীয়তে আমাৰ নিগম হৈ পেলাই নিগম শুকুৰবৰী চেণ্টাৰৰ পৰা ডাইৰেক্ট পকী ৰাস্তাত আজি আমি দৈমালু ওলাব পৰা ব্যৱস্থা হ'ল। এতিয়া নিগমৰ মধ্যমেদি আহি দৈমালুৰ আগত এটা পকী ৰাস্তাৰ কাম চলি আছে। এইবাৰ আমাৰ দৈমালু চেণ্টাৰৰ পৰা উত্তৰলৈ যোৱা এটা ৰাস্তা 2.5 কিলোমিটাৰ ৰাস্তা পকী পথৰ কাম চলি আছে। ককিলা চেণ্টাৰৰ পৰা আমাৰ আৰু এটা ৰাস্তা পশ্চিম অঞ্চলত সোণাপুৰলৈ যোৱা ৰাস্তা পকীপথ চলি আছে আৰু এইবিলাক ৰাস্তাত নট লেছ দেন 3 কোৰ্চ 3 কোৰ্চকৈ তলত কোটি টকাতকৈ আমি কম কৰা এইবিলাক 12 কোটি টকাৰ ৰাস্তা আমি নিৰ্মাণ কৰিছোঁ উত্তৰ অঞ্চলক সামৰি ল'বৰ কাৰণে আৰু পঞ্চায়তৰ পৰা আমি পেভাৰ্ছ ব্লকৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ।
পঞ্চায়তৰ পৰা ইয়াতো আমি পেভাৰ্ছ ব্লকৰ ৰাস্তা নিৰ্মাণ 6টামান ৰাস্তা আমি উন্নত কৰিছোঁ। গতিকে আপোনালোকে চাব 26 চনত মই এতিয়া দৈমালুৰ পৰা মই যাম ৰাওনামুখলৈ পকা ৰাস্তাৰ ওপৰত যাম। আমি অকল উত্তৰ অঞ্চলে নহয় দক্ষিণ অঞ্চলে আমি এতিয়া চৰলৈকে আমি ৰাস্তা নিৰ্মাণ কৰিছোঁ। আৰু এইবাৰ আমি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আৰু 44টা ৰাস্তা পাইছোঁ। তাৰ ভিতৰত উত্তৰ অঞ্চলৰ ৰাস্তাই বেছি সন্নিৱিষ্ট হৈছে। গতিকে পৰ্যায়ক্ৰমে আমি কাম কৰি গৈছোঁ, কিয়নো কংগ্ৰেছে স্বাধীনতাৰ 70 বছৰৰ পিছতো এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰা নাছিলে। বডোফা উপেন্দ্ৰনাথ বৰ্মনৰ আজি স্মৃতি সৌধ আজি আমাৰ দিনত নিৰ্মাণ হ'ল। এই অডিটৰিয়াম পুনৰ নিৰ্মাণ কৰিলোঁ। ব্ৰহ্ম সমাজ, বাথৌ সমাজ, বিভিন্ন ধৰণৰ গীৰ্জাবিলাকত আমি কাম কৰিছোঁ। গতিকে গহপুৰৰ সকলো জাতি জনগোষ্ঠীক আমি সমাহিত কৰি একত্ৰিত হৈ লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। য'ত আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ কাৰ্যকৰ্তা বন্ধুসকল, সন্মানীয় বুথৰ সভাপতিসকলে সহযোগিতা কৰিছে। বিগত পঞ্চায়ত বডিখনে আমাক সহযোগিতা কৰিছিলে, যাৰ কাৰণে আমি আলুপাৰা গাঁও পঞ্চায়ত, সোণাপুৰ গাঁও পঞ্চায়তৰ আমি সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইবাৰ সোণাপুৰতো আমি বহুত কিলোমিটাৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছুমান গাঁৱত এতিয়ালৈকে বাঁহৰ দলঙত আছে আৰু মাথাউৰি কামবিলাক কমপ্লিট হোৱা নাই। শুনক, বাঁহৰ দলংটো এনেকুৱা অৱস্থা, গহপুৰত এনেকুৱা বানপানীৰ সমস্যা আছিল, চেঁচা নদীৰ সমস্যা, চেংমৰা নদীৰ সমস্যা, খোলেঙি নদীৰ সমস্যা। আপোনালোকে যদি চাই খোলেঙি আজি সোণাপুৰ অঞ্চলত কিমান তাণ্ডৱ লীলা সৃষ্টি কৰিছিল। আজি আপোনালোকে খোলেঙিলৈ যাওক, দুইফালে এম্বেংমেণ্ট, ৰোড কাম বান্ধৰ নিচিনা এটা প্ৰকাণ্ড চুইচ গেট দিছোঁ। আজি চেঁচা নদীৰ সমস্যাৰ কাৰণে প্ৰকাণ্ড কাম চলি আছে আৰু এইবাৰ বানপানী মুক্ত হ'ব। আমাৰ চেঁচা নদীৰ পৰা যি অত্যাচাৰ হয় সেই নাপোৱা হ'ব। চেংমৰাকো আমি কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, ডুবিয়া নদী কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। জিলা পৰিষদ কেণ্ডিডেট হিচাপে থিয় দিছে, আপোনাৰ চিনাকিটো দিব। হয়, নমস্কাৰ, মোৰ নাম নিতুল হাজৰিকা, মোৰ ঘৰ কলাবাৰীত। এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কলাবাৰী জিলা পৰিষদৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেয়ে মই ৰাইজৰ মাজত আহিছোঁ, ৰাইজৰ ওচৰলৈ আহিছোঁ। আজি আলুপাৰা পঞ্চায়তত আমাৰ যিসকল কাৰ্যকৰ্তা আছিলে, কাৰ্যকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আমাৰ 22 তাৰিখৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব, সেই প্ৰচাৰৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম, কি ৰণনীতিৰে আমি আগবাঢ়িম তাৰ সম্পৰ্কে তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। আপোনালোকৰ দল বিজয় হোৱাৰ পিছত ৰাইজৰ মাজত কেনেধৰণৰ কাম কৰি যাম বুলি আপোনালোকে নিশ্চিতভাৱে আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য উদ্দেশ্যই হৈছে উন্নয়ন। যে দেশখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ চিন্তা চৰ্চাই ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰি যায় আৰু তাৰ লগত আমাৰো সহযোগিতা থাকিব কাম কৰি যোৱাত, উন্নয়ন কৰি যোৱাত। এই অঞ্চলত মই আগৰ পৰা আহিছোঁ, বিগত 5 বছৰ মই কলাবাৰী পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। গতিকে মোৰ অভিজ্ঞতাও আছে পঞ্চায়ত চলোৱা। গতিকে এইবাৰ জিলা পৰিষদৰ হৈ ৰাইজৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে জিলা পৰিষদৰ পুঁজিৰে, সেইখিনি ৰাইজৰ লগত আলোচনা কৰি সেই কামখিনি, ৰাইজৰ যি অসুবিধা আছে, মোৰ অসুবিধাৰ দ্বাৰা নহয়, ৰাইজৰ অসুবিধাৰ দ্বাৰা, ৰাইজৰ যি অসুবিধা আছে সেই কামখিনি মানে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম।